স্নায়ুৰে প্ৰবাহিত হৈ এক অদৃশ্য ৰহস্যময় তৰংগ। সংজ্ঞাবোৰ পপীয়া তৰা হৈ খহি পৰে। শীতল ছায়াই দিয়ে, আন্ধাৰে বাট দেখুৱাই। বন্ধ দুচকুৰ ভিতৰত তৰাই তিৰবিৰাই। ঘড়ীৰ বুকুৰ পৰা সময়ে বিদ্ৰোহ কৰি ওলাই আহে দুখন মুখৰ পোহৰ চাবলৈ। চিয়াঁহীৰ বুৰঞ্জীক নাকচ কৰে তেজৰ ভূগোলে। মুখাবোৰ গলি যায় সত্যৰ উত্তাপত। মেটেকাৰ ফুলবোৰ ফুলি উঠে নীৰৱে। এষাৰি কবিতাৰ বাবে শব্দবোৰ উত্ৰাৱল হৈ পৰে। মমতাৰ সৌন্দৰ্যই কিমান সলনি কৰিব পাৰে এখন পৃথিৱীক। মেৰু সলনি হয়, শীতান সলনি হয়, সেউজীয়া লতা গজে মৰুভূমিত। সুগন্ধত বলিয়া হয় দীঘল উশাহ। আকাশ মুগ্ধ হয়, ধ্যানত মগ্ন এজন কবিৰ কলম কঁপে। এটি নীৰৱ মূৰ্তিৰ দুচকুৰে চকুলো ওলায়। সেই চকুলোক পান কৰি ধন্য হয় কবি।